বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে। আজি মই বনাব লৈছোঁ অতি সাধাৰণ এটা ৰেচিপি আৰু সেইটো আপোনালোকে গৰম দিনত খাব পাৰে আৰু সেইটো হৈছে কোল্ড কফি। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিসকলে এইটো প্ৰথম ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো অল কৰি প্ৰেছ কৰিব যাতে আপোনালোকে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ পাই থাকে। আহক তেনেহ'লে আমি কোল্ড কফি বনাবলৈ কি কি সামগ্ৰী লাগে আহক তেনেহ'লে আমি চাই লওঁ। এয়া চাওক, মই 1 কাপ গাখীৰ লৈছোঁ। ডাঙৰ যিটো কফি কাপ সেই তাত 1 কাপ গাখীৰ লৈছোঁ। 2 চামুচ চেনি লৈছোঁ। এয়া কফি পাউডাৰ আৰু 2টা আমুলৰ আইচক্ৰীম। আৰু ইয়াত মই কেইটামান বস্তু দিম, জানিবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। কোল্ড কফি বনাবলৈ আমাক প্ৰথমতে বৰফৰ দৰকাৰ হ'ব। আমি এতিয়া মিক্সিৰ জাৰটো আইচখিনি লৈ লওঁ। আপোনালোকে আইচটো নিজৰ আন্দাজমতে দিব, কাৰণ কেইজন মানুহলৈ বনাইছে। মই খুব বেছি দিয়া নাই, গাখীৰখিনি দি চাওঁ, যদি কম ৰাখোঁ তেতিয়া আৰু অলপমান দি দিম। এতিয়া ইয়াত মই দিছোঁ গাখীৰ। তাৰপৰা ইয়াত দিছোঁ চেনি। কফি পাউডাৰখিনিও ইয়াত দি দিছোঁ। আৰু এতিয়া মই ইয়াত আইচক্ৰীম এটা দি দিম। এয়া চাওক, গোটেইখিনি দি এনেকৈ অকণমান লৰাই দিছোঁ। মিক্সিটো চলাই দিলে এনেও মিক্স হৈ যাব, তথাপিতো মই অকণমান নিজে অকণমান লৰাই দিছোঁ। এতিয়া ইয়াত মই আৰু কেইপিচমান বৰফ দি দিছোঁ, নহ'লে বেছি ডাঠ হোৱা যেন লাগিছে। এতিয়া একো কৰিব নালাগে, এতিয়া এইটো জাৰটো মাত্ৰ মিক্সিত দি পেলাই চলাই দিলে হ'ল। বনাবলৈ বহুত সহজ হয় আৰু গৰম দিনত এনেও এনেকুৱা ঠাণ্ডা কিবা এটা খাবলৈ মন যায়। আপোনালোকে বনাই খাব। আহক তেনেহ'লে এইটো বনাই লওঁ। বন্ধু বান্ধৱীসকল, এয়া চাওক, কোল্ড কফি ৰেডি হৈ গৈছে। মই মিক্সিটোৰ পৰা জাৰটো নমাইছোঁ। এতিয়া আপোনালোকক মই পৰিৱেশন কৰি দেখাই আছোঁ, চাই থাকক। বন্ধু বান্ধৱীসকল, এয়া চাওক, কোল্ড কফি ৰেডি হৈ গৈছে। মই এনেধৰণে সাধাৰণকৈ পৰিৱেশন কৰিছোঁ। আপোনালোকে এনেধৰণে গৰমৰ দিনত বনাই খাব আৰু আলহী আহিলেও দিব পাৰে। আৰু খাই কেনেকুৱা পালে মোক জনাব। ধন্যবাদ।